দিৱালী উপলক্ষে ভাগ্য পৰীক্ষা হবলৈ গৈ আছে। এতিয়া আমি ইয়াত খেলিছো, কোৱাৰ্টাৰত যিসকল লোক আছে আমি 5 ঘৰ আছো, সেই 5 ঘৰ খেলিবলৈ গৈ আছো। আৰু এইবোৰে আছে আৰু মিঠাতেল, আটা, নাৰিকল, জুইচলা বিস্কুট, চচৰ বটল, মেগী পেকেট, ডিম, চকলেট, চাবোন, চাৰ্ফ এইবিলাকে। গতিকে আহক আপোনালোকে খেলখন চাওক। আৰু এয়াই হৈছে 2000 মান টকাৰ বস্তুৰ বজাৰ। আৰু এইবোৰ কৰাৰ পিছত আমি একেবাৰে শেষত ডিম আনিবলৈ গ'লোঁ। আৰু এই ডিমক লৈ পিনে এটা ইণ্টাৰেষ্টিং বস্তু আছে, যিটো আপুনি একেবাৰে ভিডিঅ'টো লাষ্টতে গম পাব। আৰু তাৰপিছত আমি আনিবলৈ গ'লোঁ মিঠাই। মিঠাই মানে বৰ বিশেষ তেনেকুৱাও নহয়, বুনিয়া আৰু ভুজিয়া। কিন্তু বুনিয়া ভুজিয়াকৈ অলপমান বেছিকৈ লৈ লৈছোঁ, কাৰণ যদি খেলত একো নাপাওঁ তেতিয়াহ'লে বুনিয়া ভুজিয়াকৈ ভালকৈ খাই ঘূৰিম আৰু এয়া অকণমান মিঠাই চিঠাইবোৰ আপোনালোকক বেছিকৈ দেখাই দিছোঁ। আপোনালোকৰ অলপ লোভৰ পানী পৰকচোন। ঠিক আছে আংকল, থেংক ইউ। আহিছোঁ দেই, আহোঁ দিয়া। খেলৰ বস্তু একদম গাড়ী পিছফাল ভৰ্তি হৈ পৰিছে। আৰু এইকেইটা পিঁয়াজ একদম পূৰা ধুনীয়া ধুনীয়া চাই লৈ আহিছে। কোনে পায় আৰু দেখা যাব ন। ফাৰ্ষ্ট প্ৰাইজটো কোনটো আছিলে? ক'তা এইটো নেকি? ছেকেণ্ড প্ৰাইজ? ছেকেণ্ড প্ৰাইজ? ছেকেণ্ড প্ৰাইজ কফি কাপ দুটা। ছেকেণ্ড প্ৰাইজ। যাতে খেলখন ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে আমি এটা কাম কৰিলোঁ, আমি বস্তুবোৰ আহি এনেকুৱাকৈ পেকিং কৰিলোঁ যাতে এইবোৰ বস্তু বেলেগ কোনেও ধৰিবও নোৱাৰে। আৰু পিছত এইটোক লৈ আমাৰ নিজৰে সমস্যা হৈছিলেগৈ। বাৰু ভিডিঅ'টো চাওক, আপোনালোকে গম পাবই। মানে খেল ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে এইবোৰ আমাৰ ডিপাৰ্টমেণ্ট নিজৰ ভাগ ভাগ হৈ গ'ল। এতিয়া যেনেকৈ মোৰ ভাগত পৰিলে পেকিং কৰা ডিপাৰ্টমেণ্ট, তো তেনেকৈ এয়া চেলোটেপ কটা ডিপাৰ্টমেণ্ট, আৰু চেলোটেপ কটা ডিপাৰ্টমেণ্টৰ পিছত এয়া বস্তুবোৰ আনি জেগাত থোৱা এটা ডিপাৰ্টমেণ্ট। আৰু এইবোৰ বস্তু এনেকৈ হাতী ঘূৰা পেক কৰাৰ নিচিনাকৈ পেকিং কৰি দিছোঁ চব। মানুহবিলাক এইফালে চাই দিয়া। মোৰ লগৰজনী আহিছিলে, মই আগতে তাই টিকেট এটা ল'ব বুলি ক'লো, তাই চিধাই চিন্তা মই গাহৰি দিবলৈ কেনেকৈ নিম। সেইবোৰতো আছে আছে, লাষ্টত কি আছে গম পানী আমাৰ লাইটে লগোৱা নাই, মেকআপৰ বস্তুও আছে। আই লাইনাৰ, কিবা লিপষ্টিক, ফেভিকল। লাইট আৰু টেবুল লগোৱা হৈ গ'ল, চব ছেট আপ। এতিয়া আৰু আমি খেলিবলৈ সাজু।
বাকীবোৰ ৰেডি হয় মানে আমি পাংকিংদা আৰু মই লুকা ভাকু খেলি আছিলোঁ চাব দেই ভা ফাৰ্ষ্ট প্ৰাইজ আহিছে দেই একেবাৰে লাষ্ট প্ৰাইজটো ফাৰ্ষ্ট প্ৰাইজৰ উইনাৰ আৰু খেল আৰম্ভ হৈ গ'ল এয়া ফাৰ্ষ্ট প্ৰাইজটো ওলাই গ'ল মানে উইনাৰ চিকেন ডিনাৰ আৰু সেইটো থাকি যাব নহ'লে আকৌ খেলাই দিয়া হ'ব হেপী স্মাইল একদম এইটো কৈ দিওঁ নেকি কি হয় এইটো কৈ দিওঁ নেকি কি হয় পাতলা দাদা হেপী দিৱালী এইটো মোৰ নামত দেই এইফালে এইটো কি হয় এইটো বিস্কুট হয় ন এইটো বিস্কুট পালো পাংকিংদা মোক দে মই চাই দিম মই পেকিং কৰিছিলো ভাল এইটো পেকিং মই কৰিছিলো এইটো চেনি দাইল মিঠাতেলটো পালোৱে আৰু লগতে এইটো ডিম আহিব ৰাইচ খাবলৈ মই থবহে যাব পাৰিছো এইটো কি হয় এইটো আটা হয় মানে আপুনি যদি এতিয়া আহে তেতিয়াহ'লে মই আপোনাক ডিম আৰু ৰুটি বনাই খুৱাই পঠিয়াব পাৰিম বুজি পাইছে এই 3 নম্বৰ পৰা পালে সেইটো ঘূৰাই দিয়া হয় দেই সেইটো নিয়ম আছিলে এইটো ফেচ ৱাছ নহয় এইটো চেনি আছিলে তাকে চেনি পেকিং এনেকুৱাকে কৰিছো মই নিজেই ধৰিব পৰা নাই না পাংকিংদাৰ নামতে আলু হেৰি পিঁয়াজে আহি আছে বুজিছে দামী বস্তু পিঁয়াজ আৰু পিঁয়াজ থকা মানে ডায়মণ্ড থকা আৰু হাতত এইটো দামী বস্তু হয় দেই পিঁয়াজ বাহ আৰিয়ান মানে হেৰিয়ে পালে আকৌ এইটো যে এইটো কণী পাইছে নি কণী পালে এইটো পিঁয়াজ এইটো কি আছিলে এইটো চেনি হয় এইটো ফেচ ৱাছ হেণ্ড অভাৰ এইটো আমুল আলু ভুজিয়া নেকি লাষ্ট তাকে দেখিলে নাপাওঁ বুলি একেবাৰে লাষ্ট প্ৰাইজটো খান্দাইহে লৈ গ'ল হা ব'লা আমিয়ে খাই দিওঁ আৰু বাৰু যি কি নহওক বহুত ভাল লাগিলে লটাৰী খেলটোৱে হৈছে এনেকুৱা কাৰ ভাগ্যত কি পৰিব কোনেও নাজানে আপোন মানুহখিনিৰ মাজত এই বস্তুটোৱে সুকীয়া ৰেডি 1 2 3 হেপী দিৱালী গুড নাইট এফালে বাই বাই
অ কি কৰিবা হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া এফালে চাওঁ 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 হাঁহি দিয়া হাঁহি দিয়া এই চকলেট চকলেট আৰু এটা চকলেট আৰু এটা চকলেট হাঁহি দিয়া বাই বাই কোৱা বাই 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 আৰু ইয়াতে গোটেই খেলখন ইণ্টাৰেষ্টিং হৈ আছে ইণ্টাৰেষ্টিং বস্তুটো চাব আমি যিখন দোকানৰ পৰা 2 প্লেট কণী লৈছিলোঁ সেই ল'ৰাজনকো 2টা টিকেট দিছিলোঁ আৰু দেৱালীৰ ভাগ্য পৰীক্ষাহে গতিকে ভাগ্যখন চাওকচোন বাৰু এজনৰ নামটো কি আছিলে আপোনাৰ তাহিৰ তাহিৰ আৰু কিবা এ লগা আছিলে কিবা আৰিয়ান 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 অঁ ঠিক আছে আপোনাৰ নামটো কি ক'লে মালিক মালিক আৰিয়ানৰ গিফ্টটো মালিকে লৈ লৈছে থেংক ইউ এটা কৈ দিয়ক ঠিক আছে আহিছোঁ দিয়ক ডিমৰ দোকানীয়ে এখন কপাল লৈ অহা নাই চোতাল লৈ আহিছিলে বাকী আমাৰো কপাল ইমান বেয়া নাছিলে এইখিনি বস্তুকে আমি পালোঁ আৰু অকণমান আছে আপোনালোকে ভিডিঅ'টো চাওক আৰু মই ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব আৰু তলতে এটা ছাবস্ক্ৰাইব বাটন আছে আপোনালোকে সেইটো টিপি দিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিলে পিছৰ ভিডিঅ'বিলাকৰ আপডেট আপোনালোকে লগে লগে পাই থাকিব আকৌ সোনকালে লগ পাই আছোঁ ধন্যবাদ লাইফতো লটাৰী লগা নাই